पाकिस्तान मुर्दाबाद 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 पाकिस्तान मुर्दाबाद 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 সন্ত্রাসবাদ निपात আমাকে কও সন্ত্রাসবাদ সন্ত্রাসবাদ पाकिस्तान मुर्दाबाद 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 पाकिस्तान निपात इंडिया जिंदाबाद 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 इंडिया जिंदाबाद 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 হালবাৰী জিলাৰ BPFৰ কাৰ্যালয়ত যোৱা 22 তাৰিখ 2025 তাৰিখত জম্মু কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদৰ দ্বাৰা যি ঘৃণনীয় হত্যালীলা হত্যাযজ্ঞ কৰিলে আমি হালবাৰী জিলা BPF হিচাপে আমি ধিক্ষাৰ জনাইছোঁ। এনেকুৱা বৰ্বৰিত কাম তেওঁলোকে যি কৰিলে আমি গভীৰ গৰিহণা দিছোঁ। আৰু আজি আমাৰ ভাৰতবৰ্ষৰ এখন বিভিন্ন জাতি জনগোষ্ঠীৰ দেশ, এই দেশত এই বৰ্বৰতা যে কৰিলে আমি তেওঁলোকক ধিক্ষাৰ জনাইছোঁ। আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক মই আহ্বান কৰিম যেন যুদ্ধ ঘোষণা কৰিব লাগে। আৰু যিটো ভাৰতবৰ্ষৰ যিটো আপোনাৰ হিন্দু জলচুক্তি বাতিল কৰিছে আৰু বিভিন্ন চুক্তি পাকিস্তানৰ লগত বাতিল হ'ব লাগে। আৰু আমি প্ৰত্যেকজন ভাৰতীয়ই আমি ৰেডি হৈ আছোঁ, আমি যুদ্ধৰ কাৰণে আমি ৰেডি। আমি তেনেকুৱা বৰ্বৰতা কাৰ্যক আমি গভীৰভাৱে গৰিহণা দিছোঁ। আৰু এনে ঘৃণনীয় কাৰ্যক আমি কোনোমতেই আমি মানি নলওঁ। আৰু বিভিন্ন আমাৰ যি শক্তি আছে, আমাৰ পাকিস্তানৰ যিখিনি জনসংখ্যা আমাৰ তাতকৈ অধিক আমাৰ সেনা আছে। আমাৰ আমি প্ৰত্যেক ভাৰতীয়ই আমি যুদ্ধৰ কাৰণে আমি সাজু। আমি যেনেকৈ হওক আমি তাৰ প্ৰত্যুত্তৰ দিব লাগে। আৰু সেই হিচাপত আমি যোৱা যিটো 22 তাৰিখত 26জন নিৰীহ মানুহক হত্যা কৰিলে আমি তেওঁলোকক আমি গভীৰ আজি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ তেখেতসকলৰ পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ভাৰতবৰ্ষৰ স্বৰ্গপুৰী জম্মু কাশ্মীৰত পাকিস্তান মদতপুষ্ট সন্ত্ৰাসবাদীয়ে নৃশংসভাৱে ভাৰতবৰ্ষৰ পৰ্যটকসকলক তেওঁলোকে ঘৃণনীয়ভাৱে হত্যা কৰিলে। তাৰে প্ৰতিবাদত আমি আজি BPF চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে হালবাৰী জিলা কমিটিৰ প্ৰাংগণত আজি আমি জিলা কমিটিৰ মাননীয় সম্পাদক প্ৰমুখ্যে কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল, ব্লক কমিটিৰ বিষয়ববীয়াসকল, বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া আজি আমি ইয়াৰ সমবেত হৈ এই 28জন ব্যক্তিক তেওঁলোকৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি এক মিনিট কণ্ডোলেঞ্চ কৰিছোঁ। আৰু আমি সসন্তপ্ত পৰিয়াললৈ সমূহ BPFবাসীয়ে আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি নিন্দা কৰিছোঁ এই ধৰণৰ সন্ত্ৰাসবাদ নিপাত যাওক। পাকিস্তানৰ পৃষ্ঠপোষকতাত ভাৰতৰ যি স্বৰ্গভূমি কাশ্মীৰত এই যে নৃশংস আক্ৰমণ হ'ল, ইয়াক আমি ধিক্কাৰ দিছোঁ। আৰু কোনোপধ্যে আমি সন্ত্ৰাসবাদক সমৰ্থন নকৰোঁ। এয়া আমাৰ আপোনালোকৰ ওচৰত এইখিনিয়ে ভাষ্য।